হাই এভৰিৱান, কি খবৰ? পুনৰবাৰ সকলোকে মোৰ ফেচবুক পেজলৈ এটা ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পাছত এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। গুৱাহাটীলৈ যোৱাৰ এয়া কিছু দৃশ্যাংশ আপোনালোকক দেখাম বুলি ভাবিছোঁ। লগতে মোৰ তাৰ মাজতে দুটামান কাম আৰু এয়া গৈ পেলাই পালোগৈ আমি হঠাতে নগাঁও গৈ পেলাই আপোনাৰ ফুড কোৰ্টখন সঁচাকৈয়ে বহুতেই ধুনীয়া আৰু মানে ইমানেই খানা ধুনীয়া, মানে মইনো কি ক'ম, নগাঁওবাসী জানেই সকলোখিনি কথা, কিন্তু মই সঁচাকৈ খুব ভাল পাইছোঁ। আৰু আপোনালোক যদি গুৱাহাটীলৈ যায় তেতিয়াহ'লে এপাক নোসোমোৱাকৈ নাথাকিব। তাৰপাছতে আকৌ এটা আছিলে মোৰ এয়া কলাব, মানে মেকআপ আৰ্টিষ্ট এগৰাকীৰ লগত। আপোনালোকে ভিডিঅ'টো আগতে দেখিছে আৰু ইয়াৰ বিষয়েনো মই কি ক'ম। তাৰপাছতে ইয়াতেই সাজি কাচি ল'লোঁ আৰু এই সাজি লোৱাৰ সুযোগটো কৈছে মই মিলাবতো লাগিব ন, ঘৰৰে যিহেতু এখন বিয়া আছিলে আৰু সেই বিয়াখনত গৈ পেলাই পালোগৈ। মোৰ মামাৰ ল'ৰাৰ বিয়া, মানে মোৰ মিষ্টাৰৰ মামাৰ ল'ৰা হয়। আৰু এয়া কইনা দৰা দেখিছেনে, আমাৰ দৰা কইনাখন এনেই ধুনীয়া লাগিছে ন। তাৰপাছতে আকৌ এই বিয়া বাৰু খাই উঠি ভাগৰ মাৰি হোৱাই নে, তাৰপাছতে পালোগৈ আকৌ এই উদ্যানখনেই নতুনকৈ যিহেতু এতিয়া গুৱাহাটীত ওলাই আছে, আৰু তাতে গৈ পেলাই কেইটামানৰ শ্বুট নকৰাকৈ থাকিম জানো, আৰু ৰীল নবনোৱাকৈতো মই নাথাকোৱেই। আৰু ধুনীয়াকৈ এয়া প'জ দিছোঁ, ফটো মাৰিলোঁ। তাৰপাছতে এইবোৰ কৰাৰ পাছতে আকৌ ইভিনিং এয়া জুডিঅ'লৈ গ'লোঁ। জুডিঅ'লৈ যোৱাটো এটা মোৰ আগৰ পৰাই বহুত চখ আছিলে, কিন্তু আচলতে কি জানেনে, আমাৰবিলাকৰ কাৰণে অলপ দিগদাৰ। আৰু ইয়াৰ প্ৰাইচবোৰ আচলতে বহুত হাই হয়। তথাপিও এযোৰ চেণ্ডেল কিনিলোঁ দেই, আৰু চেণ্টৰ বটল এনেকৈ কিবা কিবি কিনিলোঁ আৰু দেই। তাৰপাছত আকৌ নেক্সট ডে এয়া জুবিন দাৰ ওচৰলৈ গ'লোঁ। জুবিন ক্ষেত্ৰলৈ যোৱাৰ বহুত হেঁপাহ আছিলে, যিহেতু মই সেইখিনি সময়ত যাব পৰা নাছিলোঁ। মোৰ খুব দুখ এটাও আছিলে যে কেতিয়া যাওঁ লাগিয়ে আছিলে। আৰু এয়া জুবিনদাৰ আশীৰ্বাদ ল'লোগৈ আৰু গোটেই মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই দেই, বাই বাই।